Hey guys, welcome back to my YouTube channel Pandit Vlog. আজি হৈছে বহাগৰ 20 তাৰিখ আৰু আজি হৈছে আমাৰ গাঁও মেলা আৰু 4 মে আৰু ইয়াতে হ'ব ফাংচন মানে আজি নাটক আছে নাটকখনৰ নাম হৈছে দেৱদাসী আৰু বহি এটা মানে আৰু বহিকে কাম কৰি আছে সকলোৱে আৰু আমাৰ মানে ব্যস্ত হৈ আছে এইবিলাক ছেটিঙৰ মানে সকলো ব্যৱস্থা কৰি আছে আৰু মই আজি নাটক কৰিছোঁ মানে আৰু এতিয়া মেলা চাবলৈ যাম সকলো দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো কেতিয়াও স্কিপ নকৰিব বলক তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰিম মানে ভাগৱত যাত্ৰা আৰম্ভ হৈ আছে এতিয়া দেখিছে চ' গাইছ আমি তিনিটা মিলি আহি আছোঁ এখন বাইকত মানে আৰু কিমান মানুহ হৈছে চাই লওকচোন এইফালে আৰু গাড়ী নধৰা হৈ আছে এইফালে গাড়ী আৰু চবফালে গাড়ী মানে এইটো মানে ইয়াতে চাইকেল গাড়ী সকলো আহে আৰু এইবিলাক গাড়ী ৰাস্তাবিলাক চাওঁ ন তিনিটা আহি আছে চ' আমি ফাইনেলি পালোহি মেলা খালি আৰু মেলা খালি লগ পালোঁ চাই লওক ইয়াত ভাল লাগিলে এটা ইউটিউব চেনেল আছে ভাইক লগ পালি বহুত ভাল লাগিছে সঁচাকৈ মানে সিহঁতৰ মেলা আহি তাত আলু লগ পাম বুলি ভবাই নাছিলোঁ সপোনটো ভবাই নাছিলোঁ আচৰিতভাৱে মানে এটা কথা মানে বেয়া লাগিছে তুমি যে আমাৰখন ধুনীয়া ধুনীয়া কৈছোঁ ভাল খবৰ ভাল ভাল আপোনাৰ এইফালে আছে আমাৰ এটা ইউটিউব চেনেল আছে RMR77 আৰু সুন্দৰ এটা পৰিৱেশ দেখা পাইছোঁ চাই লওক গাইছ এইফালে এইটো কি বুলি কয় বোলে কি বুলি কয় এইটো সৰু ল'ৰা ছোৱালী খেলা ধূলা প্ৰদৰ্শনী বুলি ধৰি লওক এইটো কিমান এটা ধুনীয়া মানে প্ৰদৰ্শনী আৰু চাই লওক ধুনীয়াকৈ চ' গাইছ আপোনালোকে দেখিছে কিমান মানুহ হৈছে চাওক আৰু এইফালে এখন সুন্দৰ মাৰ্কেট আছে কাপোৰৰ মাৰ্কেট আৰু এইফালে বঢ়িয়াকৈ চিলেক্ট কৰি ল'ব পাৰিব আৰু 150 টকা প্ৰাইচ ফিক্স ৰেট সকলোৱে আহিব ইয়াৰ পৰা কাপোৰ লৈ যাব পাৰিব আৰু বহুত মানুহ হৈছে আৰু মেলাখনত কি ক'ম আৰু এইফালে আমাৰ বাবু আছে বাবু কি ল'লা মেলাত নাই আৰু দেখিছে কিমান কাপোৰ মানে এনেকৈ আহি থাকোঁতে মানে আমাৰ বাইদেউক লগ পালোঁ বাইদেউ মেলা চাইছে কি ল'লে বাৰু আৰু এইফালে বেছি আছে ছোৱালী বেছি আছে আৰু বোলে ইয়ে বিষ্ণু ভাই মানে ছোৱালী চাব একদম মজাকৈ চাই আছে মানে ছোৱালী চাই এনেকৈ থাকোঁতে মানে আমাৰ বিষ্ণু ভাই বঢ়িয়াকৈ পাণ ল'ব এতিয়া পাণ খাব লাগিব মেলা চাব সেইটো মেলা চাব আহিছোঁ যেতিয়া পাণ খাব লাগিব আৰু বাবু আছে বিষ্ণু দুজন বিষ্ণু আছে আৰু আমি কেইটাই লগ লাগি মানে মেলা তামান চাই আছোঁ আমাৰ হেমেন্দাহঁতে লগ পালোঁ আৰু এইফালে দেৱজিত আছে মেলা চাইছা কি লৈছা কোনো আনে আজি কি আয়োজন কৰিছে ভাত ঠিকে চলে এইফালে আমাৰ বৌহঁতে কিবা লৈ আছে এইফালে আমাৰ ভণ্টি আছে ভণ্টি আৰু লাষ্ট কৰিছে পুৰা লাজ দি এইফালে আমাৰ হেৰি লগ পালোঁ হে কৈ দিয়া দেৱজিৎ লগ পালোঁ কি লৈছে আমি ল'বলৈ নাই নাই আৰু এনেকৈ চাই আছোঁ মেলা এই মিঠাই অলপ ল'লোঁ আৰু বৰকিনি ল'ব আৰু বিয়া পাতা মানুহ আৰু সেয়াই আৰু আহি থাকোঁতে প্ৰণাই মনাই লগ পালোঁ আমাৰ মিতুদা আহিছাহে নেকি কি লৈছা এতিয়া চ' গাইজ এনেকৈ মেলা চাওঁতে চাওঁতে হৈ গ'ল এন্ধাৰ আৰু এতিয়া আমি যাওঁ ঘৰলৈ আৰু
বহি লওক বহি লওক কাৰণ তাই ভালকৈ জানে এই টকাখিনি মোৰ টকা নহয়। আমাৰ সন্ধিয়া কি লাগে গোটেই নাটকি নাচিব অঁ ইহঁতে মানে আজি নৃত্য নাটক নৃত্য নাটিকা নাচিব আৰু আমাৰ নাটক আছে আৰু নাটকো দেখুৱাম সকলো দৃশ্য আৰু যিহেতু সন্ধিয়া হৈ আছে কেমেৰা কোৱালিটি ইমান ভাল নহ'ব আৰু যিমান পাইছোঁ দেখুৱাইছোঁ আৰু এইফালে সকলো হ'ব হাৰমনি এভৰিথিং আৰু চব পাব আৰু ন এতিয়া ভিডিঅ' চিডিঅ' নকৰাওঁ আপোনালোকে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰাৰ লগতে মোৰ এই চেনেলটো নতুনকৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি চাই বেল আইকনটো দবাই একেবাৰে নাপাহিব তেনেহ'লে আজি বাই বাই